নমস্কাৰ মই শিবলি আপোনালোক সকলোকে মোৰ ইউটিউব চেনেল জ্ঞান আহৰণলৈ স্বাগতম জনাইছো। এইটো মোৰ দ্বিতীয় ভিডিঅ' হয় আৰু প্ৰথম ফেক্ট ভিডিঅ' হয়। আজিৰ এই ভিডিঅ'ত মই আপোনালোকৰ বাবে লৈ আহিছো ইউটিউবৰ কিছুমান ফেক্টছৰ বিষয়ে। হয়তো আমি সকলোৱে ইউটিউব ব্যৱহাৰ কৰো, কিন্তু ইউটিউবৰ কিছুমান ফেক্টছৰ বিষয়ে আমি এতিয়ালৈকে গম নাপাওঁ। সেইটো কাৰণে মই আজি এই ভিডিঅ'টো লৈ আহিছো যাতে আপোনালোকৰ এইটো চাই ইউটিউবৰ বিষয়ে কিবা এটা জ্ঞান আহৰণ হয়। তো আহক আমি ভিডিঅ'টো আৰম্ভ কৰোঁ। মই আপোনালোকক এটা অনুৰোধ জনাওঁ যে যদি মোৰ ভিডিঅ'টো ভাল লাগে তেতিয়া লাইক কৰিব, কমেণ্টছ কৰিব আৰু শ্বেয়াৰ কৰিব। লগতে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিব আৰু তাৰ লগত থকা ঘণ্টা বটনটো দবাই দিব যাতে মই আপলোড কৰা ভিডিঅ'ৰ নটিফিকেশ্যন আপুনি চবতকৈ আগত পায়। তো প্ৰথমতে আহিছোঁ ইউটিউবৰ ইতিহাসৰ বিষয়ে। ইউটিউব কোনে বনাইছিলে? ইউটিউব কিমান চনত বনাইছিলে? ইউটিউব 2005 চনৰ 14 ফেব্ৰুৱাৰী তাৰিখে তিনিজন ল'ৰা জাভেদ কৰিম, চাদ হাৰ্লে আৰু ষ্টিভ চেন নামৰ তিনিজন ল'ৰাই এই ইউটিউব নামৰ ডমেইনটো এক্টিভ কৰিছিলে। মানে হৈছে এটা এলেকা বা এটা ঠাই, ইণ্টাৰনেটত এটা ঠাই ডমেইন বুলি কোৱা হয়। এই তিনিজন বন্ধুৱে ইউটিউব বনোৱাৰ পাছত এটা কাৰণ আছে। কাৰণটো হ'ল 2005 চনৰ 14 ফেব্ৰুৱাৰীৰ আগতে ইণ্টাৰনেটত ভিডিঅ' আপলোড কৰিবলৈ, ভিডিঅ' পোষ্ট কৰিবলৈ কোনো ধৰণৰ প্লেটফৰ্ম নাছিলে, কোনো ধৰণৰ ঠাই নাছিলে, যাৰ ফলত ইহঁতে ইহঁতৰ নিজৰ ভিডিঅ'বোৰ আপলোড কৰিব পৰা নাছিলে। ইহঁতে ভাবিলে যে আমি এনেকুৱা এটা ৱেবছাইট বনাওঁ য'ত সাধাৰণ মানুহে নিজৰ ভিডিঅ'ছবোৰ পোষ্ট কৰিব পাৰে আৰু বিশ্বৰ যিকোনো প্ৰান্তৰ পৰা মানুহে সেইটো চাব পাৰে। সেইটো ভাবিয়ে ইহঁতে ইউটিউব নামৰ youtube.com বুলি এটা ৱেবছাইট খুলিলে। youtube.com খোলাৰ আগতে, ইউটিউব ৱেবছাইট খোলাৰ আগতে এই তিনিজন ল'ৰা পেপল নামৰ সংস্থাৰ লগত জড়িত আছিলে, মানে পেপলত কাম কৰিছিলে। পেপল হ'ল এনেকুৱা এটা ৱেবছাইট বা এপ য'ত বিশ্বৰ যিকোনো প্ৰান্তৰ পৰা পইচা ট্ৰান্সফাৰ কৰিব পাৰে। যেনেকৈ আমাৰ ভাৰতত গুগল পে', ফোনপে' ইত্যাদি UPI পে'মেণ্টছ আছে, তেনেকুৱা বিশ্বৰ সকলোতে পইচা পঠাবৰ বাবে পেপল নামৰ ৱেবছাইট নহ'লে পেপল এপটো ব্যৱহাৰ কৰা হয়। ইণ্টাৰনেটত প্ৰথম আপলোড হোৱা ভিডিঅ'টোৰ নাম আছিলে me@the_zoo। 2005 চনৰ 23 এপ্ৰিল তাৰিখে এই me@the_zoo ভিডিঅ'টো আপলোড কৰিছিলে জাভেদ কৰিমে। এইটোৱে আছিলে বিশ্বৰ প্ৰথম ইউটিউবত আপলোড হোৱা ভিডিঅ'। এই ভিডিঅ'টো আছিলে 19 ছেকেণ্ডৰ বাবে। বৰ্তমানলৈকে এই ভিডিঅ'টো 85 মিলিয়ন ভিউজ বৰ্তমানলৈকে এই ভিডিঅ'ত আহিছে। 8 কৰোৰ 60 লাখ মানুহে বৰ্তমানলৈকে এই ভিডিঅ'টো দেখিছে। 2005 চনৰ পাছৰ পৰা ইউটিউবটো ইমান সোনকালে গ্ৰ'থ হ'ব ধৰিলে, যে ইমান সোনকালে বৃদ্ধি হ'ব ধৰিলে যে পৃথিৱীৰ যিমান ৱেবছাইট আছিলে সকলোতকৈ বেছি বৃদ্ধি হোৱা ৱেবছাইটত, যাৰ ফলত 2006 চনৰ 6 অক্টোবৰ তাৰিখে গুগলে এই ৱেবছাইটটো কিনিলে $1.85 বিলিয়ন, মানে ভাৰতীয় টকাৰ প্ৰায় 7,383 কোটি টকা। যিহেতুকে তেতিয়া $1 = 45.85 ইণ্ডিয়ান ৰুপিজ আছিলে। ইউটিউবৰ বৰ্তমান CEO হ'ল সুশান্ত ৱজকি। ইউটিউবৰ মুখ্য অফিচ হ'ল আমেৰিকাৰ কেলিফৰ্ণিয়াৰ ছান ব্ৰনত। 2019 চনত ইউটিউবৰ ৰেভিনিউ আছিলে $1,500 কৰোৰ। আপোনালোকে জানিলে হয়তো আচৰিত হ'ব যে ইউটিউবত প্ৰতি মিনিটত 2019 চনত 500ৰো অধিক ঘণ্টা ভিডিঅ' আপলোড কৰা হয়। প্ৰতি মিনিটত 500ৰো অধিক ঘণ্টা, মানে এক ঘণ্টাত আপোনাৰ 30,000 ঘণ্টা ভিডিঅ' আপলোড কৰা হয়। আৰু এদিনত 7,20,000 ঘণ্টা ভিডিঅ'। জাষ্ট ইমাজিন কিমান ভিডিঅ' ইউটিউবত আপলোড হয়। 2 বিলিয়নৰো অধিক মানুহ বৰ্তমান ইউটিউবত সক্ৰিয় হৈ আছে, মানে ইউটিউবৰ এক্টিভ ইউজাৰ্ছ বৰ্তমান
2 বিলিয়নছৰ ওপৰ 2 বিলিয়ন মানে 200 কৰোৰ যিমান ভিউ আহে তাৰে আধা ভিউ আহে মোবাইলৰ পৰা আৰু বাকী আধা কম্পিউটাৰ লেপটপ টিভি আৰু যিমান যি আছে পৃথিৱীৰ মানে বিশ্বৰ যিমান ভিডিঅ'ছ আছে ইউটিউবত যিমান ভিডিঅ'ছ আছে বিশ্বৰ সবতকে বেছি চোৱা ভিডিঅ'টো হ'ল লুইচ ফনচিৰ ডেস্পাচিটো 6.6 বিলিয়ন ভিউ এইটো ভিডিঅ'ৰ পৰা আহিছে দ্বিতীয় পজিশ্যনত আছে শ্বেপ অফ ইউ ইডি শ্বেৰিনৰ শ্বেপ অফ ইউ গানটো সেইটো বৰ্তমানলৈকে 4.6 বিলিয়ন ভিউ এইটো ভিডিঅ' পাইছে ইয়াৰে মানে 460 কৰোৰ মানুহে এই ভিডিঅ'টো দেখিছে বৰ্তমানলৈকে এইটো এটা গৌৰৱৰ বিষয় যে ইউটিউবৰ সবতকে বেছি সাবস্ক্ৰাইবড চেনেল আমাৰ ভাৰতবৰ্ষৰ টি সিৰিজ হয় বৰ্তমানলৈকে 129 মিলিয়ন সাবস্ক্ৰাইবাৰ টি সিৰিজৰ আছে ভাৰতবৰ্ষৰ সবতকে বেছি চোৱা ভিডিঅ'টো হ'ল মন্নত নুৰৰ লং লাচ্ছি যোনটো ভিডিঅ' এতিয়া বৰ্তমান 1 বিলিয়নৰো বেছি মানুহে দেখিছে মানে 100 কৰোৰ মানুহৰ ওপৰত মানুহে এই ভিডিঅ'টো দেখিছে স্থানত আছে মিলে হো তুম हमको নেহা কক্কৰ আৰু টনি কক্কৰে গোৱা গানটো আজিৰ এই ভিডিঅ'টো ইমানখিনিয়ে ৰাখিছো আপোনালোকৰ ভিডিঅ'টো ভাল লাগিলে লাইক কৰিব কমেন্টছ কৰিব আৰু শ্বেয়াৰ কৰিবলৈ নাপাহৰিব লগতে মোৰ চেনেলটো সাবস্ক্ৰাইব কৰিব আৰু সকলোকে ধন্যবাদ জনাইছো মোৰ প্ৰথম ভিডিঅ'টো ইমান বেছি আপোনালোকে আদৰি লৈছে আপোনালোকৰ বহুমূল্যৱান কমেন্টছবোৰ দিছে মোৰ বহুত ভাল লাগিছে আপোনালোক সকলোকে মই আন্তৰিক ধন্যবাদ জ্ঞাপন কৰিছো আজিৰ এই ভিডিঅ'টো ইমানখিনি ৰাখিছো